Hello everyone, welcome back to my YouTube channel. মই জ্যোতিস্মিতা আপোনালোকক মোৰ YouTube চেনেলত স্বাগতম জনাইছোঁ। বহুত দিন হ'ল মই ব্লগ ভিডিঅ' দিয়াই নাই আৰু আজি ভাবিলোঁ মই ব্লগ এটা বনাওঁ আৰু আজি মই গৈ আছোঁ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত আৰু এতিয়া মই ৰেডি হোৱাই নাই, বৰ্তমান গা চা ধুই আহিছোঁ আৰু এতিয়া ৰেডি হ'ব যাম আৰু তাৰপিছত মই আপোনালোকক লৈ যাম বৰদোৱা। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, মই কি কি দেখাওঁ আৰু শেষত যদি গৈ মোৰ ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব। যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইবটো কৰি ল'ব। এতিয়া মই ৰেডি হৈ লওঁ, পিছত আপোনালোকক দেখাই আছোঁ যে চাই থাকক মোৰ ভিডিঅ'টো। জাষ্ট ৰেডি হৈ আহিলোঁ আৰু এতিয়া আমি যাবলৈ লৈছোঁ আৰু আপোনালোকক দেখাই থাকিম, আপোনালোকে ভিডিঅ'টো চাই থাকক। বৰদোৱা আহি আমাৰ কি গতি হৈছে, চাৰিওফালে পানী পানী। ইমান বৰষুণ নহয়, চাওকচোন। आपसे संभाली में साइकिल संभाली বৰদোৱা আহিলোঁ আৰু এয়া চাওক ইমান পানী, বৰষুণৰ কাৰণতে ভালকৈ ব্লগটো বনোৱাই নহ'ব, তথাপিও দেখালোঁ যে ইমান চাওকচোন পানী কেনেকুৱা, মানুহৰ অৱস্থা নাই। তো চাই থাকক আপোনালোকে, দেখাইছোঁ। আছে নহয়, চাওকচোন। মই চেণ্ডেল পিন্ধি অহা নাই, এয়া চাওক ইমান পানী আৰু ইয়াত মানে বৰদোৱা কাম চলি আছে, তো অৱস্থা চাওক। ইফালে আকাশী গংগালৈ যায়, যাব নোৱাৰিমেই, আজি বহুত বৰষুণ। চ'
কেনেকুৱা হৈ আছে সেইবোৰ।